ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা আকৌ নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ লগত আহিছে তামুলী। তামুলী হাই কৈ দিয়া। তামুলী হাই। এয়া আজি আমাৰ অঞ্চলটো দেখুৱাম, আমাৰ অঞ্চলটো কেনেকুৱা পৰিৱেশটো। যদি আপোনালোকেও ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু কমেণ্টত লিখিব ধুনীয়া লাগিছে বুলি। এয়া দেখিছে কি সুন্দৰ পৰিৱেশ, হাল বাই আছোঁ চবেই গৰু। আৰু অকণমান দূৰ গ'লে আমি বৰনামঘৰ পাম। আগৰ ভিডিঅ'টোত বৰনামঘৰ ফটো দিয়া হৈছিলে, তথাপি আজি আকৌ এবাৰ দেখুৱাম। আজি মই য'ত মানে প্ৰেক্টিচলৈ আহিছোঁ, প্ৰেক্টিচলৈ আহোঁতে দেখুৱাইছোঁ মানে আকৌ আপোনালোকে। এয়া আমি আহি নামঘৰ ওচৰ পাই গৈছোঁহি। মোৰ লগত আহিছে তামুলী। তামুলী তামুলী হাই। এই নামঘৰ গেট বনাই আছে আৰু যে এয়া দেখিছে ভিতৰত নোসোমাওঁ, আজি দেৰি হৈছে, আকৌ প্ৰেক্টিচ কৰিব লাগে নহয়। ফিল্ডখন দেখাম বাৰু আপোনালোকক, বাউণ্ডেৰী দেখাই দিছোঁ আৰু এইজন দাদাজনৰ কি আছে, নামঘৰ বনাই আছে। এই ইয়াৰ ভিতৰৰ ফালে বনাই আছে দিছে। ক'ত হৈছে দৌৰিবলৈ যাওঁ। এইখন হাইস্কুল হয়, এইখন নামঘৰ কিনাৰত লাগি আছে। এই আৰু গৈ আছে। আকাশখন আজি বৰ ধুনীয়া হৈ আছে। অলৰেডি আহি আমি ফিল্ডৰ ওচৰ পাই গৈছোঁহি। এই ফিল্ডত প্ৰেক্টিচ কৰি আছে সেই চুকলে চাইডে। তাৰপৰা এইখন স্কুল, এইখন স্কুলতে আমি পঢ়িছিলোঁ, মানে 6ৰ পৰা 8লৈ এইখন পঢ়িছিলোঁ, এইখন মজলীয়া বিদ্যালয়। তাৰপৰা এইফালে এখন হস্পিটেল আছে। আমি এতিয়া হস্পিটেলৰ গেটেদি সোমাই পিনি এতিয়া চাইকেল সেই তাত থ'মগৈ। গৈ আছোঁ, আজি চব দেখুৱাম। আজি আমি এইডোখৰতে প্ৰায়ভাগ প্ৰেক্টিচ কৰি থাকোঁ। এইডোখৰতে বহি প্ৰেক্টিচ। এয়া আমি হস্পিটেলৰ পিছেদি দৌৰোঁ, মানে ফিল্ডখন সৰু হয়, খালী হস্পিটেলৰ কিনাৰেদি দৌৰিলে মানে লিক এটা আছে গলি, এইটো দেখিছে ভিডিঅ'ত দেখুৱাই আছোঁ। মানে এনেকেদি গ'লে মানে অকণমান ভাল আৰু মানে চখকৈ আছে এপাকত।